স্কুটি চলাব জানে বিয়াটো দেখাবলৈ আহিছে বাৰু মই বাৰু নাজানো চলাবলৈ দেই কি কৰি বিয়াটো ক'ত আছে আকৌ বোলে স্কুটি চলাব জানো কোৱা হ'ব এতিয়া মানে লাহেকৈ মেটেকা ঠাই ওলাইছে মাছখিনি পূৰা মোলাহে টিংগত আছো বাপৰে এইফালে কেঁকুৰা ওল আছে কুচিয়া ওল আছে মাই গড এই দুদিন মানে কি হৈ গ'ল মই ভিডিঅ' বনাব পৰা অৱস্থা নাছিলোঁ মানে ভিডিঅ' বনাব পাৰিম কিন্তু আপলোড কৰিব পৰা অৱস্থা নাছিলোঁ কাৰণ ইউটিউবে মোৰ চেনেলটো ধুনীয়াকৈ বন্ধ কৰি থৈ দিছিলে যে এসপ্তাহৰ কাৰণে ধুনীয়াকৈ ভিডিঅ' আপলোড কৰিব পৰা মানে নোৱাৰাকৈ সেইবাবে মই আপোনালোকৰ মতত ভিডিঅ' দিব পৰা নাছিলোঁ আৰু সেই কাৰণটো হৈ গ'ল মোৰ মানুহটোৱে যেনেকৈ মাজে সময়ে যি টি বস্তু খাই পেলাই বেমাৰ পৰি যায় ঠিক তেনেদৰে চেনেলটোতো পূৰা নিদিবলগীয়া ভিডিঅ' কেইটামান দি পেলাই চেনেলটো বন্ধ হৈ গুচি যায় আৰু আগতো হৈছিলে তেতিয়া খোল খাই গৈছিলে আকৌ এতিয়াও হৈছিলে এতিয়াও বা খোল খাই গ'ল সেয়েহে আপোনালোকলৈ ভিডিঅ' আপলোড কৰিব পৰা হ'লোঁ মানে এটা ভিডিঅ' দিছিলোঁ সেই ভিডিঅ'টো দিবলগীয়া নহয় কপিৰাইটৰ গান আছিলে মানে যিহেতু এখন স্কুলত গৈছিলোঁ ধুনীয়াকৈ ৰাসৰ ভিডিঅ' এটা দিছিলোঁ তাত মানে যি টি মিউজিক বাজি গ'ল হয়তো চাগে চাইছিলে আপোনালোকে বহুতে আৰু স্কুলখনত গ'লোঁ মানে বহুত বেছি মৰম পাইছিলোঁ আৰু মানে বহুতে চিনি পাইছিলোঁ সেইকাৰণে ভিডিঅ'টো বোলো এনেকৈ দি দিলোঁ ব্লগ বনাবলৈ টাইম নাছিলে মানে বেলেগ ব্লগ বনাই আছিলোঁ সেইকেইদিন মজাকৈ দিলোঁ কিন্তু কি হ'ব ইউটিউবে ধুনীয়াকৈ বন্ধ কৰি থৈ দিলে সেয়েহে ভিডিঅ'টো মই ডিলিট কৰিবলগীয়া হ'ল বাৰু কিন্তু চেনেলটো ৰখাই থৈছিলে এসপ্তাহৰ কাৰণে একো নাই এতিয়া যিহেতু খোল খাইছে আজিৰ পৰা ভাবিছোঁ মজা ব্লগ আপলোড কৰিম আৰু চাই থাকিব পৰা ধুনীয়াকৈ ব'লক আজি ভিডিঅ'টো পূৰা ধুনীয়াকৈ আৰম্ভ কৰোঁ মানে এতিয়া পুখুৰীত মাছ ধৰি আছে আৰু মাছ ধৰা চাওঁ তাৰপৰা যিহেতু এতিয়া ৰাসৰ বতৰ বাৰু আপোনালোকে ৰাস চাইছেনে কমেণ্ট কৰি জনাবচোন মই মানে ৰাস চোৱা হোৱাই নাই আৰু ৰাস চাবলৈও যাম আজি ধুনীয়াকৈ আৰু চাই থাকক ধুনীয়াকৈ দেখুওৱা গৈ থাকিম এইফালে মোৰ বসন্তীও লৈ আহিলোঁ তাত গৈ আছোঁ ব'লক এইফালে ময়ো আহি পাই গ'লি ঘৰ মানে ভিডিঅ'টো বাৰু ৰাস্তাৰ পৰাই শ্বুট কৰা হৈছিল আৰু এইফালে যিহেতু মই খেতি কৰা হৈছিল মানে মাজতে এটা ব্লগত দেখুৱাইছিলোঁ এইফালে পূৰা ধুনীয়াকৈ গুটি গজি গ'ল দেখিছেনে এইফালে তিহু দিছিলোঁ আৰু সেইফালে ডাংবডি দিছিলোঁ আৰু ধুনীয়াকৈ গজিছে যোৱাকালি পূৰা মজাকৈ জেং দি দিলোঁ এইফালে গুটি চুটিবোৰ ধুনীয়াকৈ গজিছে আৰু ডাঙৰ হ'ব এতিয়া ব'লক ধুনীয়াকৈ মাছ ধৰিছে মাছ ধৰা চাওঁগৈ মাছ পাছে নে নাপায় সেইটোও নাজানো মানে ঘৰত পুখুৰীটো মানে আমাৰ ঘৰৰ লগতে লাগি আছে মানে আমাৰ পুখুৰীত পূৰা মানে জিৰণীয়া মাছ দিয়া নহয় যিহেতু পুখুৰীটো পূৰা মুকলি হয় দেখিছেনে আৰু মাছটো দিলেও মানে ওলাই গুচি যায় সেয়েহে পূৰা যিমান আছে মানে চব বনৰীয়া মাছে আছে শ'ল মাছ আছে ডাঙৰ কাৱৈ মাছ আছে মানে তেনেকুৱা ধৰণৰ মাছখিনি আছে আৰু এতিয়া পূৰা ধৰি আছে মজাকৈ পাছে ন বাপৰে বাপ কেইখোৱামান মাৰিলে এইটো 4খোৱামান মৰা হৈছে অঁ 4খোৱাত কিমান ধৰণৰ কাৱৈ মাছ আৰু পূৰা মজা মাছ পাইছে দেই আৰু ওলাব চাগে ন দুখোৱাতে কিমানমান মাৰিলে 4খোৱাত কিমান ডাঙৰ মাছ পাইছে দেখিছেনে পূৰা কাৱৈ কুচিয়াগাল দাঙি দেচোন সাপ কুচিয়াও পাইছে পূৰা মজাকৈ সাপ কুচিয়া সাপৰ নিচিনা যে ক'ত সোমালিগৈ বস্তু শিঙি মাছ আছে চাব আকৌ কেঁকুৰা চেকুৰা চব আছে একদম যিহেতু কুচিয়া পাইছোঁ বুলি কৈছোঁ ন কুচিয়া এডালো ইমানো ডাঙৰ নহয় মানে ইয়াৰ চাইজটো ইমানে পূৰা গছকি আছে চাওঁ পূৰা মাছ গোটেইখিনি ইয়াত বাকি দিলে আৰু মাৰিম নহয় এইফালেতো কাণফুলি মাছ ন কাণফুলিটো সৰু হৈ আছে পূৰা পূৰা মজাকৈ মাছ পাই গৈছে বনৰীয়া মাছ দিছে কিমান ডাঙৰ কাৱৈ মাছ পূৰা এইটো গৰৈ মাছ পূৰা মজা আৰু এতিয়া জাল মাৰিব ইয়াত পুখুৰীটো যেতিয়া চফা হৈ যাব ন প্ৰথমতে এতিয়া মেটেকা থৈ আৰু আছে মেটেকা চফা হোৱাৰ পিছত জাল মাৰিব পূৰা জালতে পূৰা মাছটো পোৱা হ'ব এতিয়া মানে লাহেকৈ মেটেকা ঠাই ওলাইছে মাছখিনি পূৰা মোলাহে টিংগত আছো বাপৰে এইফালে কেঁকুৰা ওল আছে কুচিয়া ওল আছে মাই গড মজা পোৱা হৈছিল কুচিয়াকেইডাল ধুনীয়াকৈ মুঠটো গুচাই দিলে মানে ওপৰত যিটো ছাল থাকে ন এনে টানি পেলাই গুচাই দিলে এইফালে পূৰা গুচাই আছে মজাকৈ মানে সেইফালে মাছ ধৰি আছে এতিয়া মানে কুচিয়াকেইডাল কিবা খাব বোলে পূৰা মজাকৈ সকলোৱে মিলি মানে পিছত বিলালে নপৰিব ভাগত সেইকাৰণে বনাই মেলি সকলোৱে খাব কিন্তু মই নাখাওঁ এইফালে ঘিনো লাগে এইফালে নাপায়ো আমি খাব লাগে সেইকাৰণে এনেও নাপায় আমি খাব এইফালে পূৰা মাছ ধৰি আছে এইফালে কুচিয়া গুচাই আছে কেনেকুৱা লাগে খাই মাছৰ নিচিনা লাগে নে ভাল লাগে মাছৰ নিচিনা লাগে চাগে ন মাংস নিচিনা লাগে পূৰা মজাকৈ বনাবগৈ মানে দেখিয়ে সন্তুষ্ট যি নহওক পূৰা চাহ হওক পূৰা মজাকৈ পুখুৰী চফা হৈ গ'ল সেইফালে কুচিয়াও কাটি হৈ গ'ল মানে যিহেতু পুখুৰীটো চফা হোৱাৰ পিছত খেৱালি জাল মাৰিব তাৰ আগতে মই এচাত মাৰি চাওঁ পূৰা মজাকৈ সেইফালে জালখন আছে এবাৰ মাৰিছিলে মানে মেটেকাত পৰিলে সেই মেটেকাটো আঁতৰি পিছত মানে যেতিয়া চফা হ'ব ন তেতিয়াহে মাৰিব এতিয়া মই ফাৰ্ষ্ট মাৰি চাওঁচোন মাৰি পোৱা নাই কাৰণ জীৱনত জিন্দা থকালৈকে চব এবাৰ কৰি চাব লাগে নহয় জানো এইফালে মোৰ মাছ ধৰি চাওঁ পূৰা মজাকৈ চাওঁচোন কেনেকুৱা হয় মাৰি আৰু পূৰা মজাকৈ জালখন লৈ ল'লোঁ মানে এইটো জোখত যিহেতু মৰা দেখিছোঁ ন মই পূৰা হাতত উঠাই ল'লোঁ এতিয়া অলপমান নামি যাব লাগিব মানে যিহেতু মেটেকাটো আছে ন মেটেকাটো আমাৰ নামি লওঁ তাৰপৰা মাৰিব লাগিব পূৰা মজাকৈ পিছল ফাৰ্ষ্ট টাইম জাল মাৰিছোঁ পূৰা মজাকৈ মাছ আহে নে নাহে নাজানো জালো নুফুৰিলে কিবা না মই জাল মাৰিলে ফাটিবহে জাল সেইকাৰণে জালখন থৈ দিয়াই ভাল পূৰা মজাকৈ
আৰু পূৰা মজাকৈ সেইফালে মাছ ধৰি আছে মানে যিহেতু ৰ'দটো যাবই হ'ল পূৰা মজাকৈ গাটো ধুই পেলাই আজৰি হ'ল মানে সেইফালে মাছ ধৰা মানুহৰ পৰা বাইক চাইকেল দেখিছেনে কেনেকৈ আছে আৰু যিহেতু আমাৰ ঘৰত নিউ মেম্বাৰ এগৰাকী আহিছে আপোনালোকক জনোৱাই নাই ভিডিঅ'ৰ জৰিয়তে জনাই দিছোঁ আৰু সকলো চিনাকি পিছত হৈ থাকিব এইফালে আছে আমাৰ নিউ মেম্বাৰ এটা নিউ মেম্বাৰ আৰু আপোনালোকক জনোৱাও নাই আৰু দেখুৱাও নাই এইফালে আহিলে চিনাকিটো বা বেলেগ এটা ভিডিঅ'ত হ'ব মানে সুধি আছে স্কুটিখন চলাব বোলে এতিয়া প্ৰথমতে আপোনালোকক এনেকৈ চিনাকি কৰিম স্কুটিখনত গিয়াৰ ক'ত আছে মোক চিনাকি কৰি দিব স্কুটি চলাব জানে বোলে বাকী বেলেগ পৰিচয়টো বেলেগ এটা ভিডিঅ'ত দিম বাৰু ক'ত হয় ঘৰ কি হয় সকলোখিনি জনাম বাৰু বেলেগ ভিডিঅ'ত আজি বাৰু স্কুটিখনৰ পৰিচয়টোকে লওঁ এইফালে আহচোন স্কুটিখনৰ পৰা ধুনীয়াকৈ গিয়াৰটো দেখুৱাই দিব ক'ত আছে পলা আছে স্কুটিত গিয়াৰ আছে গিয়াৰটো ক'ত আছে স্কুটিখনত দেখুৱাই দিয়ে সি আকৌ বোলে স্কুটি চলাব জানো আহিছে পূৰা মজাকৈ আৰু কোন হয় ক'ৰ পৰা আহিছে কি হয় আমাৰ ঘৰত নিউ মেম্বাৰ বুলি ক'লোঁ আৰু নেক্সট ভিডিঅ'ত ধুনীয়াকৈ দেখুৱাম বাৰু এতিয়া পূৰা মাছ চাছ ধুই মেলি আহিলোঁ গাটো ধুই লওঁ গাটো দেখুৱা স্কুটিত গিয়াৰ দেখুৱাবলৈ আহিছে ক'ত হ'লে দেখুৱা স্কুটি চলাব জানে গিয়াৰটো দেখুৱাবলৈ আহিছে বাৰু মই বাৰু নাজানো চলাবলৈ দেই ক'ত আছে গিয়াৰটো ক'ত আছে আকৌ বোলে স্কুটি চলাব জানো আৰু পূৰা মজাকৈ গা পা ধুই হৈ গ'ল মানে যিহেতু কৈছিলোঁ আপোনালোকক এই ভিডিঅ'টোত আমি ৰাস চাবলৈ যাম আৰু ৰাস দেখুৱাম কিন্তু এই ভিডিঅ'ত নেদেখুৱাম ৰাস যিহেতু আমাৰ ঘৰৰ কাষতে আছে সেইকাৰণে বেলেগ এটা ভিডিঅ'ত বেলেগ এদিন দেখুৱাম আৰু এতিয়া যে দেখিছিলে এতিয়া যে ওলাইছিলে কৈছিলোঁ আমাৰ ঘৰৰ নিউ মেম্বাৰ বুলি হয় নিউ মেম্বাৰ কিন্তু কোন হয় কি হয় সকলোখিনি জনাম নতুন এটা ভিডিঅ'ত যদিহে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থওক আৰু ধুনীয়াকৈ ভিডিঅ' এটা লাইক কৰক আৰু আজি ভিডিঅ'টো ইমানে আছিলে নেক্সট ধামাকা ব্লগ আহি আছে কোন হয় মানে আমাৰ সকলোখিনি জনাম আজিলৈ বাই বাই